গাইজ এইকেইদিন মই বহুত এক্সাইটেড হৈ আছোঁ কিয় জানে না কাৰণ মানে ফাইনেলি মোৰ এটা সপোন পূৰণ হ'ব আলছে মানে ঠিক যাব আলছো মই আৰু ঘূৰি ফুৰি বহুতে ভাল পাওঁ গতিকে তাৰে কাৰণে কিছুমান কাম কৰি আছোঁ কি কাম কৰি আছোঁ দেখম ৰ'ব মানে আৰম্ভ কালি কৰিছিলোঁ কালি আধা হ'ল মানে অলপমান হ'ল আৰু আজি বাকীখিনি কৰিম গতিকে বলক কি কাম কৰি আছোঁ চাওঁ দেখম এই কামটো মই বহুত দিন কৰাই নাছিলোঁ হেলাতে কৰিব ইচ্ছা নাযায় কিন্তু আজি কৰিলোঁ কেতিয়াবা নিজে কৰা বস্তু পিন্ধিও ভাল লাগে আৰু সেইকাৰণে বোলো কিমান আৰু বেলেগত দিন আজি নিজে গুঠোঁ গতিকে কালি গুঠছোঁ অলপমান বাকীখিনি আজি গুঠোঁ ৰ'ব গৰম কেনে দিছে কৰিব ইচ্ছা নাযায় কিন্তু উপায় নাই এইবাৰ নিজে গুঠিম বুলি ভাবছোঁ নহ'লে অভ্যাস নোহোৱা হৈ যায় না দেখোন ৰ'ব হ'লেও কেনেহেন হৈছে ক'ব এইখিনি কালি কৰি থৈছিলোঁ আৰু এইখিনি বাকী আছে আৰু একফাল্লা আছেই গাঠাই নাই লাহে লাহে হৈ থাকিব দিয়ক আৰু ক'ত যাওঁ যদি আপোনালোকৰ জান পাইছা আছে প্লিজ কমেণ্ট কৰিব বাই